গুড ইভিনিং গাইজ। আমি মণিৰাম দেৱানত হৈ থকা এক্সপ' চাবলৈ ওলাই আহিলোঁ। মইনো কিনো কৰিলোঁ মুখখন, মোৰ ফটো একেবাৰে বেয়া হয়। এয়া আমি গোটেইকেইটা মা, মই, ভাইটি এনেই এপাক বটকৈ বেছি এটা সময়ৰ বাবে নহয় আৰু এপাক ওলাই আহিলোঁ। পাৰ হেড 30 rupeesকৈ টিকেট লৈছে। এয়া এণ্ট্ৰেঞ্চখিনি ইমান ধুনীয়া। আমাৰ টিকলিটোৱে প'জ দিলে। এয়া আহিলোঁ ভিতৰলৈ। আহিয়ে আৰু মাৰ্কেটছবোৰত আৰু ষ্টলবোৰত চকু পৰিল। আমাৰ গাৰ্লছ আৰু ওমেন্সবোৰৰ জানেই নহয় কমজোৰিটো কি, এই জুৱেলাৰীবোৰ। চ' মায়েতো তাতেই বহুত সময় কটালে জুৱেলাৰী কিবা কিনি। আমি কিনিলোঁ, পিছে কিনাখিনি ফটো উঠোৱা নহ'ল, কাৰণ নিজেও চাব লাগে যে, সেইকাৰণে উঠোৱাই নহ'ল আৰু কিবা কিবি অলপ কিনিলোঁ আৰু জুৱেলাৰীবোৰ তাতেই বহুত ভাল লাগিল চাই। এয়া মায়ে কিনিয়ে আছে। এয়া মাৰ লগত আমি বেছি ইমান এটা ভালকৈ টিপটপ হৈ নাহিলোঁ আৰু জাষ্ট আহিলোঁ আৰু মায়ে ক্লিপ চাইছে, কিবা চাইছে। দেউতাক আৰু টিকিলি অকলে ঘূৰি আছে কিবা কিবি কৈ। বেকগ্ৰাউণ্ডৰ মিউজিকটো ইমান ভালকৈ অহা নাই, মানে চাউণ্ডখিনি। ভাল লাগে গৈ কেনে, স্পেচিয়েলি আমি লেডিজবোৰে আৰু জানেই নহয় তাতে বেছি সময় কটাওঁ। এয়া লাইটছৰ দোকানখিনি, সেইখিনি বৰ ধুনীয়া লাগে। লাইটছখিনি ইমান ধুনীয়া, ভাল লাগে আৰু এনে ঘৰ ডেক'ৰেশ্যন কৰিবলৈ বহুত বেছি ভাল আৰু যাৰ নতুন ঘৰ বনাইছে তেওঁলোকে ডেক'ৰেশ্যন কৰিবলৈ একদম ধুনীয়া আৰু বেছিভাগ দোকান জুৱেলাৰীৰে আছে, খোৱা বস্তুৰো আছে, ড্ৰাই কিবা কিবি বহুখিনি বস্তু। লাষ্টত আৰু ওলাই অহাৰ টাইমত আমি অকণমান পাপৰি ল'লোঁ কিবা। তাতে 200ত 4টা পেকেট দিয়ে, 300ত 6টা পেকেট দিয়ে। বাই আজিলৈ আহিছোঁ।